ফ্ৰেণ্ডছ আৰু আজি মই এইটো নতুন ঠাইলৈ গৈ আছোঁ আৰু খুব ইণ্টাৰেষ্টিং হ'ব আজি আকৌ আমি মেঘালয়ৰ এডোখৰ আনএক্সপ্ল'ৰ ঠাইলৈ যাবলৈ ওলালোঁ আৰু এই ব্লগটো আমি 4 বন্ধুৱে মিলি বনাম। চ' আজিৰ এই নতুন আনএক্সপ্ল'ৰ ঠাইটুকুৰালৈ যদিও বহুত মানুহ এতিয়ালৈকে গৈছে চাবলৈ, কিন্তু মই যিমান দূৰলৈকে গম পাওঁ ইয়াত নাইট ষ্টে কৰিবলৈ খুব কম মানুহ বাহিৰৰ পৰা আহিছে। স্থানীয় মানুহ হয়তো থাকিব, বাট এপাৰ্ট ফ্ৰম মেঘালয়া নৰ্থ ইষ্টৰ বেলেগ ৰিজনৰ পৰা লাইক অসম বা বেলেগ ঠাইৰ পৰা অহাটো আমি জনামতে ইয়াত ৰাতি থকাকৈ নাই। চব বিজি পজ দিয়াত নতুন মোবাইল তামাম বহুত দূৰ অহাৰ পিছত আমি এখন দোকান দেখিলোঁ য'ত কিছু ৰাতিৰ কাৰণে বন্ধুসকলে দাম দৰ কৰাত ব্যস্ত। আমাৰ আজি কেম্পিং কি হয় ক'ব পৰা নাই। ভয়ানক বৰষুণৰ মাজেৰে আহি এতিয়া আমি পাইছোঁহি আৰু আমাৰ লোকেশ্যনৰ ফালে। এয়া আপোনালোকক দেখাব বিচাৰোঁ, চাওক কেনেধৰণে বৰষুণৰ পানী বিয়পাই পেলাইছে আমাৰ তলত। নেচাৰেল বিউটি। মোৰ তুমি নেচাৰেল বিউটি ভাল পোৱা নে? অঁ, নেচাৰ লাভাৰ নেকি? নেচাৰ লাভাৰ হয়, নেচাৰৰ লগত আমি আগবাঢ়ি গৈ আছোঁ। 5 মিনিটছ আমি মপুন ফলছ পাই যাম। এইটো আপোনাৰ মপুন ফলছৰ এণ্ট্ৰি গেট। পাৰ পাৰ্চন 30 ৰুপিজকৈ চাৰ্জ কৰে ইহঁতে। এইটো ডাউকিৰ পৰা আপোনাৰ সোমাই আহি পেলাই টুৱাৰ্ডছ শিলচৰ ৰোড আহে। এইটো বেক চাইড চাইনবোৰ্ডো দেখা থাকিব। আৰু প্ৰায় আধা ঘণ্টামান বৰষুণৰ ৰাস্তাৰে অহাৰ পিছত আমি সেই ঠাইটুকুৰ পালোঁ, য'ত আমি আহি পাই খুবেই ভাল পালোঁ, কাৰণ এতিয়া আমি ৰোডটো পাইছোঁ, ভাল লাগিছে আৰু আমি এতিয়া ৱাটাৰফললৈ গৈ আছোঁ। আমি ডিচাইড কৰিছিলোঁ যে নাই আজিতো কেম্পিং নহ'ব, ক'ত কৰিমগৈ ঠিক নাই, আৰু বেলেগ জেগা যাম বুলি ডিচাইড কৰিছিলোঁ। কিন্তু এইটো চাইডে একচুৱেলি বৰষুণ দিয়া নাই, সেইটো পাহাৰত দিয়াই নাই বৰষুণটো। বঢ়িয়া। আৰু এতিয়া আমি গাড়ীখন পাৰ্ক কৰি তললৈ নামি গৈ আছোঁ। আৰু যিহেতু ৰাস্তা বুলিবলৈ তেনেকৈ ৰেডিমেড ৰাস্তা তেনেকৈ নাই, আমি নিজেই এটা বাট উলিয়াই তললৈ গৈ আছোঁ, আগলৈ হয়তো।
এণ্ড থেংক ইউ আৰু মোৰ বন্ধুবৰ্গখিনিৰ লগত আজি ইয়ালৈ আহি খুবেই আনন্দিত হৈছোঁ। গতিকে যোনটো এৰেঞ্জ কৰিছে আৰু আমাৰ ডেকা ছাৰ আলোক ডেকা ওলাই আহিলে আৰু এনেকুৱা এটা পৰিৱেশত যে আমি আজি এই নিশা ৰাতি কটাব পাইছোঁ। জীৱনত এইটো এটা আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চে হ'ব, এনেকুৱা টাইপৰ আমি খাই খোৱা নাই। হয়, এইটো আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চ আৰু যিটো চবেই কয় যে আমি এডভেঞ্চাৰ কৰিম, ৱাইল্ড লাইফ এডভেঞ্চাৰ, আমাৰ এইটো আজি এডভেঞ্চাৰে হয়, আমি ইউজুৱেলি আমি কৰোঁ, বাট আজি এইটো হাৰ্ডক'ৰ লগ পাম, আমি কণ্টিনিউ কৰি যাম। থেংক ইউ কৌশিক। Cheers for Kaushik. Happy hooray! একদম টিপটপ খানা ৰেডি হৈছে আমাৰ। এইটো আমাৰ ডিলাক্স কেম্পিং হয়, 5-star কেম্পিং হয়। এইটো আমি জানো, আমি কেনেকৈ এইটো বনাইছোঁ এইটো আমিহে জানো। এইটো গুড মৰ্ণিং। আমাৰ ৰাইজসকল উঠাই নাই, চব শুই আছে এতিয়া। মই সোনকালে উঠিলোঁ বোলো নাই ভিডিঅ' চিডিঅ' কৰি লওঁ, পাছত যদি আৰু বাহিৰৰ মানুহ আহে জেগাত অকল ভিৰ হৈ যাব তো এতিয়া ভাল নালাগিব, সেইটো কাৰণে অলপ কৰি লওঁ ভিডিঅ'কেইটা। বতৰটো ভাল আছিলে ৰাতি, কোনো বৰষুণ নাই একো নাই মানে, সেইটো কাৰণে ভাল হ'ল। বৰষুণ দি দিয়া হ'লে আমি সেই তাতে জংঘলৰ মাজত এটা মানে অপশ্যন ৰাখিছিলোঁ, তাতে আমি যাব লগা হ'ল হয়। কিমান হয় আৰু শুবলৈ আহিলে? 5-star হোটেল পাই শুব আহিলে? বা বেলেগ দিছে আৰু দেই, বেলেগ আৰু দেই। আৰু এইজনে কি কৰিছে বা? আৰ্বান ফৰেষ্টাৰ, where is the urban forester? And this is how we preserve wild eggs. Look, we have found 3. 1, 2, 3, 4. Oh, wow, wow, wow. ব্ৰেকফাষ্ট ৰেডি হৈ আছে, মেগী। এইখিনিতে আৰু এটা কথা কওঁ, যোৱাকালি আমি আমাৰ ইয়াত টেণ্টটো লগোৱাৰ পৰা এতিয়া আমি মেগী খাই থকালৈকে, অৰ্থাৎ মানে ৰাতিপুৱা 9:30 বজালৈকে আমি সম্পূৰ্ণভাৱে অকলশৰীয়া আছিলোঁ। এজ ইফ লাইক আমি কোনোবা প্ৰাইভেট বিচতে আছোঁ। অতিকৈ বঢ়িয়া লগা কথাটো এইটোৱেই। চ' আমি যোৱাৰ আগত ভাবিলোঁ অকণমান জেগাটুকুৰাৰ যিটো ৱাটাৰফলৰ মানে এনজয়মেণ্ট সেইটো কৰি লওঁ। চ' অকণমান সাঁতোৰাৰ প্ৰয়াস, লগতে অকণমান পানীৰ লগত ধেমালি। কেম্প পেক আপ হৈ গ'ল আমাৰ এতিয়া, অকল লাষ্ট কেম্পটো আছে, সেইটো আৰু গা চা ধুই পেক আপ কৰিম। আৰু ফাইনেলি আমি উভতাৰ সময় হ'ল। চ' এতিয়া আমি বস্তু বাহিনী পেক কৰি ওপৰলৈ লৈ যাম। আৰু লগতে আৰু এটা কথা কওঁ, এই চিৰিটোত নামোতে যিমান মানে কষ্ট ফিল, উঠোতে কিন্তু তাৰ দুগুণ আমাৰ মানে কষ্ট হয়, বুজা যায়। আৰু তাতে বস্তু কঢ়িয়াই ওপৰলৈ যোৱা বহুত কষ্ট। এবাৰ গৈ বস্তু থৈ আহিলোগৈ, এবাৰ থৈ আহিলোগৈ, কিন্তু লাষ্ট আইটেম নি আছোঁ। জেগা পাই গ'লোহি, এইটোৱেতো এডভেঞ্চাৰ। তো এতিয়া পেকিং হ'লেই আৰু অলপ আছে, সেই কৰি আৰু আমি বাছ বাই বাই। যোৱা সময়ত কটাৰী শ্বপিং।